সুপ্ৰভাত সকলোকে এইকেইদিন স্কিন কেয়াৰৰ ভিডিঅ' দিওঁতে এটা কমেণ্ট বহুতকে পাইছোঁ সেইটো হৈছে পিম্পলছৰ ওপৰত এতিয়া পিম্পলছ কেনেকুৱা স্কিনত হয় সকলোৱে আমি জানো যে পিম্পল বেছিকৈ অইলি স্কিনত হয় ইয়াৰ লগতে হৰমন চেঞ্জেছৰ লগত পিম্পলছ হয় আৰু এটা কাৰণত হয় সেইটো হৈছে ষ্ট্ৰেছ গতিকে ষ্ট্ৰেছ কমকৈ ল'ব আৰু যাৰ পিম্পল হয় তেওঁলোকে এটা অভ্যাস কৰিবচোন লগত বেবী ৱাইপছ ৰখাৰ এটা ভাল অভ্যাস কৰক আৰু যেতিয়াই আপোনালোকে স্কিনত অইল পায় তেতিয়াই আপোনালোকে বেবী ৱাইপছ দি মুখখন মুছি পেলাওক আৰু এতিয়া কম আপোনালোকে ঘৰুৱা ভাৱেৰে ইয়াৰ কাৰণে কি উপায় কৰিব অলপমান লঙৰ গুড়া লওক তাত অলপমান এল'ভেৰা জেল লওক আৰু তাত অলপমান তুলসীৰ ৰস অলপমান নিম পাতৰ ৰস লৈ ভালদৰে মিক্স কৰি এটা পেষ্ট বনাই লওক আৰু ৰাতি শুৱাৰ আগত মুখখন ভালদৰে পৰিষ্কাৰ কৰি এই পেষ্টটো আমি যেনেদৰে ক্ৰীম লগাওঁ তেনেকৈ লগাই ধুনীয়াকৈ মাছাজ কৰক আৰু ক্ৰীমটো লগাওঁতে চাব যাতে কাণৰ ওপৰ ফালে থুতৰিৰ পৰা কাণৰ ওপৰ ফালে যায় নাকৰ পৰা কাণৰ ওপৰ ফালে যায় আৰু কপালটো এনেকৈ যায় ধুনীয়াকৈ আপোনালোকে ক্ৰীমটো লগাই 2 মিনিট সময় মাছাজ কৰি ৰাতিটোৰ বাবে থৈ দিয়ক ৰাতিপুৱা ধুই দিব এনেকৈ 10-15 দিন লগোৱাৰ পিছত আপোনালোকে এটা ভাল ৰিজাল্ট পাব আৰু কেনে পালে ব্যৱহাৰ কৰি মোক জনাবলৈ একেবাৰে নাপাহৰিব